গৰুৱাঝাৰত আমাৰ বিদ্যাৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ অনুদানত আমি ইয়াত ইফতাৰ পাৰ্টি দিছিলোঁ। যিসকল ইছলাম ধৰ্ম বিশ্বাসী লোক আছে তেখেতসকলক ইফতাৰ পাৰ্টি দিছিলোঁ আৰু মই ইয়াত উপস্থিত আছিলোঁ। আৰু ইয়াত এই গৰুৱাঝাৰ অঞ্চলৰ অৰ্থাৎ আমাৰ BTCৰ পৰিষদৰ ননাই চেৰপাং অঞ্চলৰ সকলো আমাৰ ইছলাম ধৰ্ম সকলৰ উপস্থিত আছিলে আৰু আমি উলামালৈ ইয়াত নামাজো আমি কৰাটো দেখিবলৈ পালোঁ। আচলতে মই প্ৰথমবাৰৰ কাৰণে ইফতাৰ পাৰ্টিত আহিছোঁ। আগত শুনি আছিলোঁ কিন্তু এনেকুৱা আহিবলৈ মই সুবিধা পোৱা নাছিলোঁ। আজি আহি পেলাই খুব ভাল লাগিল। আমাৰ চৰকাৰ ঠিক তেনেকুৱাই বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্ম বিশ্বাসী লোকসকলৰ লগত মিলা প্ৰীতি থাকি আমাৰ অঞ্চলখন শান্তি আৰু উন্নয়ন হয়তো আমি বিচাৰিছোঁ। আৰু সেই হিচাপে আমাৰ বিদ্যাৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াই বিভিন্ন ঠাইত ইফতাৰ পাৰ্টিটো দিছে। তো তেখেতক আমাৰ এই অঞ্চলৰ ৰাইজে ধন্যবাদ দিছে। মই তেখেতক ধন্যবাদ দিছোঁ। থেংক ইউ।